এই তিতাবৰ বিবিজান গাঁৱত এই সৰু সৰু ল'ৰা ছোৱালী প্ৰয়াস দেখিছে কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ এওঁলোকে নিজৰ হাতেৰে কিছু লিখি নিজৰ হাতেৰে কিছু সতৰ্কবাণী লিখি গাঁৱত গছে পথে লগাইছে পোষ্টাৰ যাতে গাঁৱৰ ৰাইজ সতৰ্ক হওক। আপোনালোকে দেখি আছে এওঁলোকৰ পদক্ষেপ কিন্তু মানিবলগীয়া। ইমান কম বয়সতে যে ইমানখিনি তেওঁলোকে উচ্চ চিন্তা কৰিব পাৰিছে যে কৰোণা ভাইৰাছৰ পৰা ৰক্ষাৰ বাবে সঘনাই হাত ধুৱক, চাবোন বা চেনিটাইজাৰ ব্যৱহাৰ কৰি হাত ধুৱক, সচেতন হওক, সুৰক্ষিত থাকক। আৰু দেখিবলৈ পাইছে আৰু তেওঁলোকে কৰি গৈ আছে কেইবাটাও তেওঁলোকে চাইকেলৰে সকলো লৈ মেলি লগাবলৈ গৈ আছে। সৰু সৰু ল'ৰা ছোৱালী দেখিছে এই 3জন। এতিয়া ইয়াতো কিবা লগাইছে, ইয়াত তেওঁলোকে লিখিছে যে ঘৰৰ পদূলিত লগাইছে চবৰে কৰোণা ভাইৰাছৰ পৰা ৰক্ষাৰ বাবে হাত ধুই সোমাব। ইয়াত দেখিছে বাল্টিং চাবোন ৰাখি থোৱা হৈছে। ইয়াতো লিখিছে কৰোণা ভাইৰাছৰ পৰা ৰক্ষাৰ বাবে কাহ বা হাঁচি মাৰিলে কাপোৰ বা টিচু পেপাৰ ব্যৱহাৰ কৰিব। ব্যৱহৃত টিচু পেপাৰ পুনৰ ব্যৱহাৰ নকৰিব। কাহ হাঁচি মুখ ঢাকিলৈ ব্যৱহাৰ কৰক। কাপোৰ সঘনাই ধুই পেলাব। আৰু মাৰিছে তেওঁলোকে আৰু দেখাই গৈ থাকিম আপোনালোকক। এয়া গছে গছে মাৰি গৈ আছে তেওঁলোকে সকলোৰে ঘৰত। অসুস্থ মানুহৰ সংস্পৰ্শলৈ সচেতন হওক আৰু সুৰক্ষিত থাকক। অসুস্থ মানুহৰ সংস্পৰ্শলৈ যিমান পাৰে পৰিহাৰ কৰক। আপোনাৰ অঞ্চলত কোনো ব্যক্তি কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈছে যদি আপুনি অন্য ব্যক্তিৰ সংস্পৰ্শলৈ নোহোৱাটোৱেই উচিত হ'ব। এয়া দেখিছে তেওঁলোকে চাইকেলতে লৈ গৈ আছে আৰু বহুত দূৰলৈ আমি নাযাওঁ বাৰু। এইখিনিতে ওচৰতে দেখাই লৈছোঁ আৰু তেওঁলোকে ক'ত লগাব আৰু তেওঁলোকৰ পদক্ষেপ কিন্তু মানিবলগীয়া। এয়া দেখিছে চাইকেলতে লৈ গৈছে তেওঁলোকে। সচেতন আৰু সুৰক্ষিত থাকক। অকণমান সচেতন হওক আৰু সুৰক্ষিত থাকক। ঘৰৰ যিবোৰ ঠাইত সঘনাই এই হাত লাগে সেই ঠাইবোৰ নিয়মীয়াকৈ পৰিষ্কাৰ আৰু বীজাণু মুক্ত কৰি থাকক। আৰু ইয়াৰ নিচিনা সকলোৱে লগাই তেওঁলোকে গৈ আছে। তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে কৰি লওক কৰ্ম তেওঁলোকৰ, তাৰপিছত তেওঁলোকৰ মতামত জানিম। সচেতন হওক আৰু সুৰক্ষিত থাকক। আপোনাৰ গা বেয়া লাগি থাকিলে বা আপুনি যদি অসুস্থ কাৰোবাৰ যতন লৈ আছে তেন্তে মুখা পিন্ধাৰ অভ্যাস কৰক। এওঁলোকৰ মতামত জানিব বিচাৰিম। তোমালোকে কোৱা কিভাৱে পদক্ষেপটো হাতত লৈছা? আমি আপোনালোকে গম পাইছে যে কিমান ডাঙৰ এটা ভাইৰাছ চীনৰ পৰা আহি আমাৰ গোটেই পৃথিৱীত এই ভাইৰাছটো বিয়পি পৰিছে। আৰু এই ভাইৰাছত মানুহ যিমানেই সংক্ৰামিত হৈছে তাতকৈ অধিকে মানুহৰ মৃত্যু হৈছে। সেয়েহে আমাৰ অসমত এতিয়ালৈকে যে এটাও চিনাক্ত মানুহ ধৰা পৰা নাই। সেইবুলিও আমি আমাৰ এই গাঁৱতে এটা গাঁওখনৰ নামটো কৈ যাবা। আমাৰ তিতাবৰ বিবিজান গাঁও। আমাৰ গোটেই অসমতে চৰকাৰে, আৰক্ষী বিষয়াই, চিকিৎসকে, বহুত মানুহে বহুত পদক্ষেপ লৈছে। সেইবুলিও আমিও আমাৰ গাঁওখনৰ বাবে এটা পদক্ষেপ লৈছোঁ। আমি আমাৰ ঘৰৰ ওচৰতে ইয়াত আপোনাৰ দেখিছেনে চাবোন পানী যোগান দিছোঁ কোনোবা সোমালে হাত ধুই যাবলৈ। আৰু আমি চব মানে পোষ্টাৰ লগাই গৈছে তোমালোকে দেখিব পাইছোঁ। পেলাই মানুহক সুৰক্ষিত কৰিছোঁ এই পদক্ষেপেৰে যে আমাৰ এইডোখৰে মানুহ নহওক আনকি চব মানুহে এদিন ভাল হৈ উঠক। সেই পদক্ষেপেৰে আমি এই কামটো নিজে আমি সৰু ল'ৰাকেইটাই হেৰি কৰি লৈছোঁ। আৰু এইবোৰে যেন সকলো মানুহে এইকেইটা চাই ইয়াৰ পৰা কিছু অৰ্থ বুজি মানে ইয়াৰ পৰা কিছু শিক্ষা আহৰণ কৰি নিজৰ পৰিয়ালক শিক্ষা দি সেইটো যে নিজে সুৰক্ষিত হওক এই পদক্ষেপেৰে মই আৰু ৰাইজক কেনেকে হাত ধুব লাগে আৰু তোমালোকে অকণ দেখাই দিবা। ইয়াত তেওঁলোকে দেখাব, এতিয়া হাত ধুই দেখাব আপোনালোকক। ইয়াত দেখিছে চাবোন তেওঁলোকে ৰাখি থৈছে, ডেটল চাবোন। গোটেই হাতখন এনেকৈ গোটেই চাৰিওফালে আমি ওপৰলৈকে অলপ চফা কৰি দিম। চফা কৰি আমি আঙুলিবোৰ এনেকৈ চফা কৰিম। আঙুলি ফাকত আমি জানো বহুত বীজাণু সোমাই থাকে, নিদিব বহুত বীজাণু সোমাই থাকে। সেইকাৰণে আমি আঙুলিবোৰ চফা কৰিম। আমাৰ এই তলুৱাখনত এনেকৈ কৰোঁতে তাত আমাৰ চাবোনে হাতখনৰ আঙুলি নপৰে। সেইকাৰণে আমি এনেকৈ তলুৱা হেৰিবোৰ ওলোৱাম আৰু ওপৰৰ আমি এইবোৰ কৰিম। আমি জানো যে আমাক
যোন আমাৰ 20 ছেকেণ্ডলৈকে সেয়েহে আমি অঁ মানে ভাল চাইডো দেখাইছে তেওঁলোকে হাতখন ধুই দেখাইছে সঘনাই হাতখন ধুওঁ দেখিছে তেওঁলোকে সৰু সৰু ল'ৰা কিন্তু তেওঁলোক ইমান বঢ়িয়া এটা ধুনীয়া এটা পদক্ষেপ হাতত লৈছে তেওঁলোকৰ পদক্ষেপ সঁচাই লেখত ল'বলগীয়া এনেকুৱা পদক্ষেপ সঁচাই হাতত ল'বলগীয়া এই দুইজন যুৱক আৰু এজন আছে তেওঁক পোষ্টাৰ লগোৱাত দুজনমান ব্যস্ত আছে এই দুজন আমি